হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে আপোনালোকৰ। আজি আমি আহিছোঁ পথাৰলৈ মৰণা মাৰিবলৈ। সেইদিনাখনি আমি দেখাইছিলোঁ আপোনালোকক সৰিয়হ তোলাৰ দৃশ্য। আজি দেখাম মৰণা মৰাৰ দৃশ্য। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বাবা কি কৈছ? হা পোখনি আছে? চা 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 বাবা, টুপি পিন্ধা ষ্টাইল চা ল'ৰাটো। বাবা ট্ৰেক্টৰে মৰণা ঘূৰাই হৈ গ'ল। এতিয়া বৰ্তমান আমি উখনি আহিছোঁ। ৱাইফ আৰু মায়ে বৰঘোলাখিনি চালিছে, লগতে টাইডৰ আৰু আমাৰ দাদাজনে এই ঘোলাখিনি আঁতৰাই দিছে বৰঘোলাখিনি। এতিয়া মায়ে বাৰ দিছে, দেখিছে নহয় আপোনালোকে বাৰ দিয়া দৃশ্য। কিমান ধুনীয়াকৈ খৰিখিনি ওলাইছে। এইখিনি বতাহত উৰি নগ'লে আকৌ উৰাই দিছে। সেই ভালকৈ যোৱা পৰিবা, সঁচাকৈ বৰ গৰা। ময়ো যাওঁ ৰ'বা। ঐ পৰিবা, পিছল খাবা। মই যাওঁ। হ'ব দিয়া, বগা হ'ব নালাগে। হা ইমান ওখ, বেয়া ফূৰ্তি দেই। আৰু এবাৰ জোকাই দিয়া। বালিয়া বগৰী পকিলে খাম। বগৰীজোপা গাহৰি গাহৰি এয়া আমাৰ সৰিয়হ ওলাই গ'ল। বৰ্তমান পাপাই বস্তাত ভৰাই আছে। ভৰোৱাৰ পাছত আমাৰ দাদাজনে চিলাব। এয়া চিলাইছে।